গুড মৰ্নিং সকলোকে। আজিৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি দেৰি হ'ল শুই উঠা 7টা বাজিলে। এতিয়া মই চাহ কৰিবলৈ লৈছোঁ, চাহকাপ খাই লওঁ। আৰু যিহেতু আজি হনুমান জয়ন্তী হয়, হনুমান জয়ন্তীৰ কাৰণে বহুত কামো আছে, ভাবিছোঁ মন্দিৰৰ পৰাও আহিমগৈ এপাক। গতিকে আপোনালোকে মোৰ ব্লগটো চাই থাকিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিহেতু নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, গতিকে আপোনালোকৰ সঁহাৰি বিচাৰিছোঁ। আৰু মই এতিয়া কামখিনি জল্দি কৰি লওঁ আৰু আপোনালোকে চাই থাকিব মোৰ ব্লগটো। এইবোৰ দেখিছে পূৰা ল'ৰাই কি কৰি থৈছে দেখিছেনে? তলত দেখিছে গোটেইখন পূৰা একদম খেলনা। এতিয়া মই বিচনা পাৰিবলৈ লৈছোঁ ল'ৰা। এটাকে ভৰাই এয়া দেহা মানুহ শুৱাই লৈছোঁ, শুৱাই লৈ পেলানি মই ওলাই লৈছোঁ। যিহেতু টাউনলৈ যাম বুলি ভাবিছোঁ, অকণমান কিবাকিবি সৰু সুৰা বজাৰ কৰিব লগা আছে। বজাৰ হ'ল, বিশেষকৈ বহুত বেছি বজাৰ এইবাৰ নাই কৰা, কমকৈ কৰিছোঁ। অলপমান আগতেই ল'লোঁ যেতিয়া গৈছিলোঁ টাউনত, আৰু এতিয়াও দুটামান আনিবলৈ যাম। যিহেতু সৰু সুৰাকৈ টাউনলৈ যাম বুলি ভাবিছোঁ। মই ৰেডি হৈ গ'লোঁ, কাপোৰটো পিন্ধা নাই, কাপোৰটো পিন্ধিবলৈ আছে। তাৰপিছত ভাত এইফালে ভণ্টিয়ে বনাই আছে, যিহেতু তাইৰো শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং চলি আছে, শ্বুটিঙলৈ যাব, সেইকাৰণে তাই ভাতটো বনাই লৈছে। আমি ভাত পানী খাই একেবাৰে ওলাই যাম, যিহেতু আমাৰ হাতত সময় বহুত কম। এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ টাউন যাবৰ কাৰণে। উলিয়াই লৈ পিনে আমি যাম টাউনলৈ বজাৰ কৰিবলৈ। আজি অকণমান উঠা দেৰি হ'ল, 7টাই বাজিলে। গুড মৰ্ণিং সকলোকে। ফালে মই আহিছোঁ, এতিয়া মুখখন ধুই লওঁ, ব্ৰাছ কৰি লওঁ, তাৰপিছত একাপ চাহ বনাম, চাহকাপ খাম, চাহ খাই লৈ বাকীবোৰ কাম কৰিম। যিহেতুকে কালি মই ভিডিঅ' দিম বুলি ভাবিছিলোঁ, কালি টাউনলৈ যোৱা ভিডিঅ' আধা কৰিলোঁ, আধা ভিডিঅ' কৰিবলৈ নহ'লে। গতিকে টাউনৰ পৰা কিনো আনিলোঁ সেইখিনি আজি দেখাবলৈ চেষ্টা কৰিম অকণমান। কালি যিহেতু ভাগৰ লাগিলে, সেইকাৰণে বাচন চাচন নধুলোৱে। আজি দেখিছে কাম কিমান আছে, বাচন ধুব আছে। এতিয়া ৰাতিপুৱা 7টা বাজিলেই, বাকী কাম আছে, কিটচেনৰ কাম আছে, গোটেইখন কৰিবলৈ আছে। ৰাতি বাচনখিনি ধুবলৈ থাকি গ'ল, যিহেতু কালি বহুত ভাগৰ লাগিলে, টাউনো গৈছিলোঁ, ঘৰ আহি পাই বহুত কাম থাকিলে। সেইকাৰণে ভাত পানী বনাই পেলানি আৰু বাচন চাচন নোধোৱাকৈ থৈ দিলোঁ। বাচন চাচন ধুবলৈ নহ'লে আৰু শুইহে গ'লোঁ, বাকী কাম কৰিলোঁ। আৰু বজাৰতনো কি আনিলোঁ বজাৰৰ পৰা, সেয়া দেখাবলৈও আছে। আপোনালোকক কালি দেখাবলৈ সময় নহ'লে যিহেতু, আৰু টাউনত ইমান ভিৰ, মই ভিডিঅ' উঠাবও নোৱাৰিলোঁ বেছিকৈ, সেইকাৰণে টাউনৰ ভিডিঅ' নিদিলোঁ। গতিকে আজি আপোনালোকক দেখাম কি আনিলোঁ। এয়া চাহকাপ খাবলৈ লৈছোঁ। এয়া পিছে গোটেইখিনি মই অকলে খাবলৈ নাই লোৱা, আমি গোটেইকেইটাই খাম বুলি ভাবিছোঁ। ভণ্টিও আছে, ময়ো আছোঁ। আৰু চাহকাপ খাই লওঁ, বাচন চাচন ধুই মেলি আহিছোঁ। এতিয়া চাহকাপ খাই লওঁ দেই। কাম হোৱাই নাই। দেহা মানুহ তুমি বৰ লেতেৰা কৰিছা দেই ঘৰটো। মাটিতে বহি লওঁ, মাটিতে বহি লৈ পেলাই এনে খাওঁ। আপোনালোকক কি আনিলোঁ কালি চাব দেই। য'ত ত'ত ভৰাই দিছোঁ, যিহেতু আজি ঘৰলৈ যোৱা কথা আছে, সেইকাৰণে য'তে ত'তে বস্তুবোৰ ভৰাই দিলোঁ। এবাৰ মই চালোঁ বিশেষকৈ ঘৰত কালি আনি। এতিয়া মই দেখাম আপোনালোকক কি আনিলোঁ। এইটো এটা পাৰ্চ এটা আনিছোঁ, এনেকুৱা সৰু। বহুত বেছি দামী বস্তুও নাই অনা, তথাপিতো এনেকৈ মই যিবিলাক ভাল লাগে, এইবিলাক বহুত ভাল লাগে। পাৰ্চ এটা আনিছোঁ, লগতে তাৰপিছত ইয়াতে চাদৰ মেখেলা আনিছোঁ। এযোৰ মাৰ কাৰণে আনিছোঁ চাদৰ মেখেলা, কটনৰ হয়। তাৰপিছত এনেকুৱাবোৰ আনিছোঁ, এইযোৰ আনিছোঁ মালে এইযোৰ মই লৈছোঁ। বেছিকৈ বজাৰ ইমানো নাই কৰা। তাৰপিছত এইটো এটা কুৰ্তি আনিছোঁ। কুৰ্তিটো কেনেকুৱা লাগিছে জনাব দেই।
এটা কুৰ্তি এইটো মই নিজৰ কাৰণেই আনিছোঁ বিশেষকৈ আজিকালি মোৰ চাদৰ মেখেলা পিন্ধা বেছিকৈ নহয় যিহেতু ঘৰলৈ গ'লেহে পিন্ধা হয় সেইকাৰণে কুৰ্তিবোৰে লওঁ বেছিকৈ আৰু এইবোৰ দেহা মানুহ কাপোৰ মানে দুদিনমানৰ আগত কেইযোৰমান ল'লোঁ সেইকেইযোৰ ঘৰতে আছে সেইকাৰণে মই এতিয়া বেছি নাই লোৱা আৰু ল'লোঁৱেই 3যোৰমান পিন্ধোৱাই নাই তাৰে এযোৰ পিন্ধালোঁ আৰু বাকীকেইযোৰ পিন্ধোৱাই নাই থৈ আহিছোঁ ঘৰত বিহুতে পিন্ধাম বুলি বস্তুবোৰ বেছি হ'লে লৈ যাবলৈও দিগদাৰ হয় সেইকাৰণে তাতে থৈ আহিছোঁ তাৰপিছত আৰু লৈছোঁ আৰু এইফালে এনেকেই এইবিলাক পেণ্ট লৈছোঁ যিহেতু এতিয়া গৰম আহি আছে ন এনেকুৱা থ্ৰী কোৱাৰ্টাৰ পেণ্টবিলাকেই লৈছোঁ তাৰপাছত এইটো এটা কুৰ্তি এইটো কেনেকুৱা লাগিছে জনাব দেই এইটো এটা কুৰ্তি লৈছোঁ ভাল লাগিছেনে মই মানে গোটেইখিনি অকল মোলে বুলিয়ে লোৱা নাই ভণ্টিলৈও লৈছোঁ যিহেতু তাইও আছে ঘৰত অকল মই নিপিন্ধোঁ কুৰ্তিয়ে আনিছোঁ আমাৰ দুজনীৰ কাৰণে তাই যোনটো ভাল দেখে সেইটো লৈ ল'ব আৰু মই যিহেতু কালি তাই যাব নোৱাৰিলে মোৰ লগত তাই শ্বুটিং চলি আছিলে কাৰণে সেইকাৰণে মোৰ পচন্দতে লৈ আহিছোঁ এইটো এটা কুৰ্তি তাই শ্বৰ্ট ফিল্ম এখন আহি আছে সেইখনৰ শ্বুটিং কৰি আছে এইটো এটা লগত এইটো হোৱাইট পেণ্ট এইটো কুৰ্তিৰ লগত তাই যোনটো ভাল লাগে এইটোৱে ল'ব আৰু এইটো এটা হাফ পেণ্ট এই তিনিটা লৈছিলোঁ মানে হাফ পেণ্ট এনেকৈ কৰি এইটো গৰমত এতিয়া পিন্ধিব পৰা হ'ব আৰু তাৰপিছত এইটো আমাৰ দেউতাৰ কাৰণে লৈছোঁ কুৰ্তি তাৰপিছত ইয়াতো আছে এনেকৈ ইয়াত পৰ্দা লৈছিলোঁ দুখন বেছি দামী নহয় পৰ্দা আৰু কাপো আনিছিলোঁ প্লেট আনিছিলোঁ আৰু সৰু সুৰা এনেকৈ পুলি তাৰপিছত মেহেন্দি সেইবিলাক আনিছিলোঁ সেইবিলাক দেখুওৱা নাই আৰু ক'ৰবাত আছে সোমাইছে দেই ইয়াতে এনেকৈ যিহেতু মোৰ ইয়েৰিংছ আগতেই অলপ বহুত আছে এনেই বিহু বুলি আনিছোঁ আৰু এইবিলাক মেহেন্দি চেহেন্দি তাৰপিছত সেনেকৈ কাপ আনিছোঁ আৰু বেছিকৈ নাই অনা আৰু এইকেইটাই আনিছোঁ কেনেকুৱা লাগিছিলে কমেণ্টত জনাব দেই ল'ৰা ছোৱালীৰ মাক বাপেকে জানে চাগে ল'ৰা ছোৱালীলৈ ভিডিঅ' বনোৱাটো ইমান সহজ নহয় আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব